নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধুসকল, আজি লৈছোঁ আপোনালোকলৈ অসম পুলিচৰ SLPRBৰ এডমিট কাৰ্ডৰ বিষয় লৈ আৰু আপোনালোকৰ যি অসম পুলিচৰ SLPRBৰ এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডৰ বিষয় লৈ এখন নটিচ জাননী কৰা হৈছে আৰু আজি আপোনালোকৰ 19/12/2024 তাৰিখে এই নটিচখন জাৰি কৰা হৈছে। তো বন্ধুসকল, আহক আজি আপোনালোকৰ এই নটিচখনত কি লিখা হৈছে তাকে আপোনালোকক জনাবলৈ বিচাৰোঁ। আৰু বন্ধুসকল, ইয়াতে লিখিছে যি 144 আপোনাৰ সাব ইন্সপেক্টৰ UB পোষ্ট আছিল আৰু 51টা যি সাব ইন্সপেক্টৰ AB আসাম কমান্ডো বেটেলিয়নৰ পোষ্ট আছিল আৰু 7টা পোষ্ট যি সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন APRৰ আৰু যি এটা পোষ্ট আছিল এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ DGCD আৰু CGHGৰ। তো এই সকলো পোষ্টৰ যি এডমিট কাৰ্ড সেই এডমিট কাৰ্ডৰ বিষয়ে জাননীখন প্ৰকাশ কৰা হৈছে আৰু ইয়াতে লিখিছে It is hereby informed to all concerned that the written test for the above mentioned post will be held on 05/01/2025 আৰু এই সকলো যি পোষ্ট ওলাইছিল সেই পোষ্টসমূহৰ ৰিটেন টেষ্ট হোৱাৰ বিষয়ে কৈছে। জানুৱাৰীৰ 5 তাৰিখে এই ৰিটেন টেষ্ট হ'ব আৰু লিখিছে কেণ্ডিডেটছ can download their admit card for the examination by login into the SLPRB website www.slprbassam.in from 11 AM of 23/12/2024 23 ডিসেম্বৰত আপোনালোকে SLPRB যি অফিচিয়েল ৱেবছাইট আছে www.slprbassam.in আপোনালোকে 23 ডিসেম্বৰৰ 11টা বজাৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব বুলি কৈছে। আৰু এটা লিখিছে কেণ্ডিডেটছ উইল হেভ টু লগ ইন বাই এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ নেম এণ্ড ডেট অফ বাৰ্থ। তেওঁলোকৰ আজি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ কাৰণে লগ ইন কৰিব লাগিব এপ্লিকেশ্যন নাম্বাৰ আৰু নাম আৰু ডেট অফ বাৰ্থ সহ। আৰু ইয়াত লিখিছে বন্ধুসকল কেণ্ডিডেটছ উইল হেভ টু প্ৰডিউচ এ হাৰ্ড কপি অফ দ্য এডমিট কাৰ্ড এণ্ড এ ফটো আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই দ্য গভৰ্ণমেণ্ট such as Adre card, PAN card, driving license, voter ID card to appear in the written examination and must follow all the instruction mentioned the admit card। আৰু বন্ধুসকল ইয়াতে কৈছে যে কেণ্ডিডেটসকলে যেতিয়া এক্সাম দিবলৈ যাব তেতিয়া তেওঁলোকে এডমিট কাৰ্ডৰ এটা হাৰ্ড কপি দিব লাগিব আৰু ফটো আইডেণ্টিটি কাৰ্ড দিব লাগিব আৰু আপোনাৰ চৰকাৰৰ ফালৰ পৰা প্ৰমাণিত হিচাপে হয়তো আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID কাৰ্ড এইসমূহ দিব লাগিব আপোনালোকে এক্সাম দিবলৈ যোৱাৰ সময়ত। আৰু এক্সাম দিবলৈ যোৱাৰ সময়ত আপোনালোকৰ যি এডমিট কাৰ্ডত যিসমূহ নিয়ম নীতি লিখা থাকিব সেই সকলোখিনি আপোনালোকে মানি চলিব লাগিব বুলি ইয়াতে কোৱা হৈছে। Candidates will have to appear for their written test at the center mentioned in their admit cards and request for changing of center for the examination will not be considered। Technical support toll free number দিছে ইয়াতে আপোনালোকৰ 9টাৰ পৰা 10টাৰ পৰা 5টা বজালৈ আপোনালোকে মুকলি পাব টোল ফ্ৰী নাম্বাৰটো। আৰু আপোনালোকৰ যি ৰিটেন টেষ্টৰ চেণ্টাৰ আছে সেই চেণ্টাৰসমূহ য'ত আপোনালোকৰ এডমিট কাৰ্ডত যি লিখা থাকিব সেই ঠাইতে দিব যাব লাগিব আৰু চেণ্টাৰসমূহ আপোনালোকে সলনি কৰিব নোৱাৰিব বুলি ইয়াতে কৈছে। বন্ধুসকল আপোনালোকৰ যি আসাম পুলিচৰ SLPRBৰ সাব ইন্সপেক্টৰ UB আপোনাৰ সাব ইন্সপেক্টৰ AB আৰু আপোনালোকৰ যি সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন আৰু আছিলে আপোনাৰ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স JRৰ আপোনালোকৰ যি এই পুলিচৰ পদসমূহৰ এডমিট কাৰ্ড সেই এডমিট কাৰ্ডসমূহ আপোনালোকে 23 ডিসেম্বৰ 11টাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব www.slprb.assam.in আৰু আপোনালোকৰ যি এক্সাম আছিলে ৰিটেন এক্সাম সেয়া আপোনালোকৰ 5 জানুৱাৰী 2025 অনুষ্ঠিত কৰা হ'ব। বন্ধুসকল ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।